নমস্কাৰ সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো 10 তাৰিখে সৰস্বতী পূজা আছে আৰু অসমত স্কুল কলেজ বিলাকত বহুত ডাঙৰকৈ পতা হয় আৰু ছোৱালী বিলাকে হাজি কাছি খুব ভাল পায় দিনটোত এই কাৰণে মেকআপ লুকটো মই লৈ আহিছো যদি আপোনালোকে মেকআপ কৰিবা হাজি কাছি ভাল পায় তেন্তে আপোনালোকে ভিডিওটো চাই পেলা অলপ আইডিয়া লগাব পাৰিব কি ধৰণে সৰস্বতী পূজা দিনাখন ৰেডি হ'ব তেন্তে চাওঁহকে ভিডিওটো কিন্তু তাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে থকা বেল বাটনটো ক্লিক কৰি লব যাতে মই নতুন ভিডিও আপলোড কৰিলে আপোনালোকে সোনকালে নটিফিকেশন পাই যায় এতিয়া আহক আৰম্ভ কৰো ভিডিওটো মই মুখখন আগতে ময়শ্চাৰাইজ কৰি লৈছো আৰু প্ৰাইমাৰ হিচাপে আজি মই পতঞ্জলি এলোভেৰা জেল ব্যৱহাৰ কৰিছো আৰু হাতেৰে ব্লেন্ড কৰি লম ভালকৈ ফাউন্ডেশনৰ কাৰণে লেকমি ইনভিজিবল ফিনিশ ফাউন্ডেশন লৈছো আৰু মুখত আৰু ডিঙিত লগাই লম তাৰ পাছত তিয়াই লোৱা বিউটি ব্লেন্ডাৰ এটাৰে মুখ আৰু ডিঙিত লগা ফাউন্ডেশনবোৰ ডেপ কৰি পেলাই ব্লেন্ড কৰি লম ফাউন্ডেশন টু সেট কৰিবলৈ মই ব্যৱহাৰ কৰিছো লেকমি ৰেডিয়েন্স কম্পেক্ট মোৰ শেড হৈছে নেচাৰেল মাৰ্বল আৰু পাউডাৰ ব্ৰাছ এডালেৰে মুখত আৰু ডিঙিত ভালকৈ লগাই পেলাই ফাউন্ডেশন টু সেট কৰি লম আইব্ৰো আউটলাইন কৰিবলৈ মই মেবেলিন ফ্যাশনব্ৰাউ ক্ৰীম পেন্সিল গ্ৰে শেডটো লৈছো আৰু ভালকৈ আউটলাইন কৰি লম আৰু অলপমান মাজতো ফিল কৰিম এতিয়া স্পুলি ব্ৰাছ এডালেৰে ফনিয়াই লম যাতে গুটেই শেডটো ইভেনলি ডিস্ট্ৰিবিউট হৈ যায় আইব্ৰো ফিল কৰিবলৈ মই এছএফআৰ কালাৰ আইএন চিক 01 পেলেটৰ পৰা এই ব্ৰাউন আৰু ব্ল্যাক শেডটো লৈ পেলাই এডাল এংগুলাৰ ব্ৰাছেৰে ফিল কৰি লম মই সদায় ব্ৰাউন আৰু ব্ল্যাক শেড দুইটা মিক্স কৰি পেলাই লগাও যাতে আইব্ৰো কালাৰটো নেচাৰেল লাগে হেখত স্পুলি ব্ৰাছ ডালেৰে আকৌ ফনিয়াই লম আৰু মন কৰিব যাতে আইব্ৰো একদম ষ্টাৰ্টিং পইণ্টটো অলপমান লাইটকে ৰাখিব যাতে লুকটো নেচাৰেল লাগে এতিয়া আকৌ এই ব্ৰাউন শেডটো লৈ পেলাই মই ক্ৰিজত এজ এ ট্ৰানজিশন শেড লগাম এডাল ব্লেন্ডিং ব্ৰাছেৰে সোৱাইপিং মোশনত ব্লেন্ড কৰি পেলাই এতিয়া এই ব্ল্যাক শেডটো এডাল সৰু ব্লেন্ডিং ব্ৰাছেৰে মই ক্ৰিজত লগাই লম যাতে ক্ৰিজটো আৰু স্পষ্টকৈ দেখা পায় হেখত এডাল ফ্লাফি ব্লেন্ডিং ব্ৰাছেৰে আইশ্যাডোৰ সাইডবোৰ ভালকৈ ব্লেন্ড কৰি লম যাতে একো শাৰ্প এজ থাকি না যায় এতিয়া এই শিমাৰী শেডটো লৈছো আৰু আইলিডত আঙুলিৰে ভালকৈ লগাই লম তাৰ পাছত এই গোল্ডেন শিমাৰী শেডটো আগৰ শেডটোৰ ওপৰত আঙুলিৰে লগাই লম আৰু এডাল ব্লেন্ডিং ব্ৰাছেৰে ভালকৈ ব্লেন্ড কৰি লম কালাৰ বা আল্টিমেট আইলাইনাৰ লৈ পেলাই আপাৰ লেশ লাইনটো আউটলাইন কৰিম আৰু আউটাৰ ভি ফালে এডাল উইং ড্ৰ কৰি লম এইটো এটা স্কেচ আইলাইনাৰ হয় আৰু সুবিধা হয় আইলাইনাৰ আঁকিবলৈ আৰু বহুত কন্ট্ৰোলত থাকে হাতখন লেকমি আইকনিক কাজল লৈ পেলাই আপাৰ আৰু লোৱাৰ ৱাটাৰলাইনত লগাম আৰু লোৱাৰ লেশ লাইনত ডাটকৈ কাজল আঁকি লম এতিয়া আইলেশ কাৰ্লাৰ এডালেৰে লেশখিনি কাৰ্ল কৰি লম আৰু মেবেলিন লেশ সেনসেশনাল মাস্কাৰা লৈ পেলাই আপাৰ লেশ আৰু লোৱাৰ লেশত ভালকৈ কোট কৰি লম চকুটো হাইলাইট কৰিবলৈ এই শেডটো এডাল সৰু ব্ৰাছেৰে ব্ৰো আৰ্চ আৰু ইনাৰ আই কৰ্নাৰত লগাই লম মুখখন কন্ট্ৰোল কৰিবলৈ মই মাৰ্স কন্ট্ৰোৰ এণ্ড হাইলাইটাৰ প্ৰো পেলেট লৈছো আৰু এই ব্ৰাউন শেডটো মই হলজৰ চিক জ লাইন নাক আৰু কপালত লগাই লম এনেকৈ কৰিলে মুখখন ক্ষীণ লাগে আৰু ফিচাৰ্ছ বিলাক বহুত শাৰ্প লাগে নাকটো কন্ট্ৰোল কৰিবলৈ এডাল সৰু ব্ৰাছ লৈছো আৰু আঙুলিৰে সাইড বিলাক ব্লেন্ড কৰি লম ব্লাছৰ কাৰণে এই পি শেডটো একে আই আৰু চিক পেলেটৰ পৰা লৈছো আৰু এডাল ব্ৰাছেৰে গালত মই লগাই লম মুখখন হাইলাইট কৰিবলৈ একে পেলেটৰ পৰা এই শেডটো লৈছো আৰু চিক বোনছ নাক উঠৰ ওপৰত থুতৰিত আৰু কপালত আঙুলিৰে লগাই পেলাই ব্লেন্ড কৰি লম হাইলাইটিং কৰিলে মুখখন গ্লো কৰে আৰু বহুত ধুনীয়া লাগে লিপষ্টিকৰ কাৰণে মই লৈছো মেবেলিন কালাৰ শো 211 ৰেড ৰাছ শেডটো আৰু উঠত লগাই লম এটো গ্লসি লিপষ্টিক হয় মেকআপ কৰা হৈ গল আৰু মেকআপটো লং লাস্টিং কৰিবলৈ লৰিয়েল পেৰিছ ইনফেলিবল প্ৰো স্প্ৰে এণ্ড সেট লৈ পেলাই মুখত ভালকৈ স্প্ৰে কৰি লম
আৰু বিউটি ব্লেন্ডাৰে ড্যাব কৰি দিম যাতে বেছিকৈ যদি লাগি গৈছে গালত হেয়া বিউটি ব্লেন্ডাৰটোত এবজৰ্ব হৈ যাব আৰু এয়া হৈছে মোৰ ফাইনেল লুক আশা কৰো আপোনালোকৰ ভিডিওটো ভাল লাগিলে যদি ভাল লাগে তেন্তে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে আজিলৈ আহো সোনকালে লগ পাম এটা নতুন ভিডিওৰ হৈতে